একচুৱেলি আজি প্ৰেছ মিট এই কাৰণে দিব লগা হ'ল যে আমাৰ এই দেশৰ সংকটৰ সময়ত কৰোনা ভাইৰাছক লৈ পেলাই যিটো সংকট হৈছে আমাৰ মাজত যিটো ত্ৰাসৰ সৃষ্টি হৈছে তো ইয়াতে কিছুমান লোক কিছুমান ব্যক্তি কিছুমান দলে ৰাজনৈতিক নেতাবিলাকে মানে ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত ৰাজনীতি কৰিবলৈ লৈছে তো তাৰ এগেইনষ্টে আমি ইলিগেশ্যন দিছোঁ আৰু কণ্ডেম কৰিছোঁ যে যিসকল ব্যক্তি আজি সংকটৰ সময়ত ৰাইজৰ সংকটৰ সময়ত মানে ৰাজনীতি কৰিব বিচাৰিছে তেখেতসকলক আমি ধিক্কাৰ দিছোঁ বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ বা বৰ্তমানৰ চলি আছে যে এছাম লোকে বিশেষকৈ BPFৰ নেতাকৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই লকডাউনৰ সময়তো মানুহ গোটাই পেলাই মিটিং কৰা আমি দেখিবলৈ পাইছোঁ মানুহৰ ওচৰত গৈ পেলাই ৰেচন দিয়াৰ নামত মানুহ গোটাই পেলাই তেওঁলোকৰ পৰা ডকুমেণ্টছ লৈ পেলাই ৰেচন দিম বুলি পেলাই মানুহক আভুৱা কৰা আমি দেখিবলৈ পাইছোঁ তো আমি ইয়াৰ এগেইনষ্টে প্ৰশাসনৰ ওচৰত ইলিগেশ্যন দিছোঁ আৰু ইয়াত যি ধৰণে প্ৰশাসনে একশ্যন ল'ব লাগে তেনেকুৱা একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই তো আমি ইয়াক অনুৰোধ জনাম ৰাইজক অনুৰোধ জনাম সজাগ হ'বলৈ অনুৰোধ জনাম যে আজিৰ সময়ত এনেকুৱা এটা সংকটৰ সময়তো যাতে আমাৰ কিছুমান ৰাজনৈতিক দলবিলাকে ৰাজনীতি নকৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ সেইদিনাখন হাগ্ৰামা মহিলাৰীদেৱে ঘোষণা কৰিছিল যে 25 কেজি চাউল 2 কেজি দালি আধা লিটাৰ তেল চেনিটাইজাৰ মাস্ক দিয়াৰ কথা ঘোষণা কৰিছিলে তেওঁ কোনটো ফাণ্ডৰ পৰা দিব এই কথা আমি নাজানো দেখিবলৈ পাইছোঁ তেখেতে যিহেতু এজন কেণ্ডিডেট হয় প্ৰাৰ্থী হয় আৰু আজি তাৰিখত আমাৰ BTRত কোড অফ কণ্ডাক্ট লাগু হৈ আছে তো তেওঁ এজন প্ৰাৰ্থী হিচাপে যিখিনি ঘোষণা কৰিছে তো সেইটো সম্পূৰ্ণ কোড অফ কণ্ডাক্টটো ভায়োলেশ্যন কৰা হৈছে তো আমি যিটো নিৰ্বাচন বিধি তেওঁ উলংঘা কৰিছে এই সম্পৰ্কত তেওঁলোকৰ কৰ্মী নেতাসকলে ৰাইজৰ আগত এটা ভুৱা প্ৰচাৰ তেওঁলোকে আৰম্ভ কৰিছে যে হাগ্ৰামাই দুখীয়াসকলৰ কাৰণে বস্তু দিব বিচৰাত UPPL বিশেষকৈ প্ৰমোদ বড়ো তেখেতে বাধা দিয়া বুলি ফলে তেওঁলোকে কথাবিলাক মানে প্ৰচাৰ কৰিছে তো এইটো স্পষ্টভাৱে প্ৰমোদ বড়োই যিটো প্ৰেছ মিটত কৈছে যে স্পষ্টভাৱে কৈছে যে তেওঁ দিয়াত বাধা নাই কিন্তু নিৰ্বাচন বিধি উলংঘা কৰি পেলাই এজন প্ৰাৰ্থীয়ে কেনেকৈ মানুহৰ ওচৰত গৈ পেলাই সাহায্য দিব পাৰিব সেই কথাটোৱে কৈছে তেওঁ চৰকাৰক অসম গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় চৰকাৰক তেওঁ অনুৰোধ জনাব পাৰে আহ্বান জনাব পাৰে যে BTRত থকা দুখীয়া মানুহসকলৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে এনেকুৱা ধৰণৰ তেওঁ অনুৰোধ কৰিব পাৰে কিন্তু তেওঁ সুবিধা ল'ব বিচাৰিছে যেহেতু আমি জানো যে BTRত বা BTCত বৰ্তমান কোনো ফাণ্ডৰ ব্যৱস্থা নাই আৰু যেহেতু তেওঁলোকে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে তো তাৰ পিছতো তেওঁলোকে কোন ফাণ্ডৰ পৰা কেনেকৈ তেওঁলোকে পইচাটো দিব বা সেই সামগ্ৰীখিনি 5,50,000 মানুহক কেনেকৈ মানে সাহায্য দিব সেইটো আমি আচৰিত ভাবিছোঁ তো দেখিবলৈ পাইছোঁ যোৱা 26 তাৰিখে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা এখন অৰ্ডাৰ ওলাইছে যে DDO লৈকে এখন নিৰ্দেশ জাৰি কৰিছে যে আমাৰ BTRত থকা যিমানবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা কৰ্তন কৰি পেলাই এটা একাউণ্ট নম্বৰ দিছে ICIC বেংকৰ একাউণ্ট নম্বৰ 179901000017ত তেওঁলোকে এই DDO কৰ্তন কৰি পেলাই তাত মানে দৰমহাটো জমা কৰিবলৈ দিছে তো আৰু সেই পইচাটোকে তেওঁলোকে দুখীয়াসকলক বিতৰণ কৰিবৰ কাৰণে হয়তো মানে এটা ব্লুপ্ৰিন্ট ৰচনা কৰিছে আৰু যেহেতু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে দুখীয়াসকলৰ কাৰণে যিসকলে হাজিৰা কৰে যিসকলে দিন হাজিৰা কৰি খায় ঠেলাৱালা ৰিক্সাৱালা তেওঁলোকৰ কাৰণে বিশেষ সুবিধাৰ কাৰণে ফ্ৰীকৈ মানে কোনো ধৰণৰ মানে বিনিময় নোলোৱাকৈ ফ্ৰীকৈ ৰেচন দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে তো তাত তেওঁলোকৰ কৰ্মীসকলে গাঁৱে গাঁৱে গৈ পেলাই এইটো হাগ্ৰামাই দিব বিচাৰিছে বুলি তেওঁলোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ লৈ পেলাই তেওঁলোকে ক্ৰেডিট ল'ব বিচাৰিছে
তো এনেকুৱা সংকটৰ সময়ত এটা নিকৃষ্ট পন্থা হাতত লৈ তেওঁলোকে ৰাজনীতিৰ মুনাফা আদায় কৰিবৰ যিটো ব্যৱস্থা লৈছে তাত আমি তীব্ৰ মানে প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে ইয়াৰ পিছত যাতে সাধাৰণ জনতাক আভুৱা ভাৰি পেলাই যাতে কোনো ধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰে ভোটৰ ৰাজনীতি যাতে নকৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ এনেকুৱা সংকটৰ সময়ত আমি সকলোৱে দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে দুখীয়া শ্ৰেণীক দেশক বাচাবৰ কাৰণে দুখীয়া শ্ৰেণীক বাচাবৰ কাৰণে জাতিক বাচাবৰ কাৰণে যাতে একেলগ লগ হৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ তো আমি ইয়াত ইলিগেশ্যন হিচাপে এইটোৱেই দিছোঁ যে যিসকল ব্যক্তি আজি লকডাউনৰ সময়তো মানুহৰ জুম বান্ধি মানে মিটিং কৰি পেলাই গাঁৱে গাঁৱে গৈ পেলাই ৰেচন দিয়াৰ ব্যৱস্থা প্ৰমোদ বড়োৰ এগেইনষ্টে মোবিলাইজ কৰাৰ ব্যৱস্থা কৰি আছে তো সেই বস্তুটো ইলিগেশ্যন দিয়াৰ পিছতো প্ৰশাসনে তেওঁলোকৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই তো আমাৰ এটা সন্দেহ হৈছে আজি প্ৰশাসন ব্যৱস্থাটোৱে তেওঁলোকৰ ওপৰত কিয় বিশেষ ব্যৱস্থা ল'ব পৰা নাই আৰু আমি তথ্য সহকাৰে প্ৰমাণ সহকাৰে তেওঁলোকৰ ওচৰত আমি ছাবমিট কৰিছোঁ আৰু আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে যেহেতু বিটিআৰ অঞ্চলত বিটিচি অঞ্চলত মানে ইলেকশ্যন যিটো কোড অফ কণ্ডাক্ট লাগিছে তো সেইটো যাতে ভায়োলেশ্যন নহয় আৰু আমাৰ যিখিনি প্ৰশাসন এছডিও হওক ডিচি হওক এছডিচি হওক তেখেতসকলে যাতে বিশেষ গুৰুত্ব সহকাৰে বিষয়টো লয় আৰু ইলেকশ্যন কমিশ্যনাৰ যিটো মানে ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তে যাতে সেইবিলাক ব্যৱস্থা বন্ধ কৰে ইয়াত আমি প্ৰশাসন আছে এছডিও ফালৰ পৰা আছে এছডিচি আছে মণ্ডল আছে গাঁওবুঢ়া আছে তেওঁলোকৰ থ্ৰুদি গভৰ্ণমেণ্টৰ যিখিনি পাবলগীয়া ব্যৱস্থা সেইটো বিতৰণ কৰক আমাৰ তাত ক'বলগীয়া একো নাই বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীদেৱে সম্পূৰ্ণভাৱে ইলেকশ্যনৰ নিৰ্বাচন বিধি উলংঘা কৰি পেলাই তেওঁ যিবিলাক কথা ঘোষণা কৰিছে ইয়াৰ সম্পৰ্কত যেহেতু আমাৰ ইউপিপিএল দলে তেওঁলোকৰ ওপৰত ইলিগেশ্যন দিছে ষ্টেট ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত আৰু সেই বস্তুটো ইলেকশ্যন কমিশ্যনাৰে আজিলৈকে তেওঁৰ ওপৰত বিশেষ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আমি ইউপিপিএল হিচাপে এটা কথাই স্পষ্টভাৱে জানো যে যিসকল প্ৰাৰ্থীয়ে কোড অফ কণ্ডাক্ট ভায়োলেশ্যন কৰিব নিৰ্বাচন বিধি উলংঘা কৰিব তেওঁলোকৰ প্ৰাৰ্থিত্ব মানে কেনচেল কৰিব লাগে আমি কণ্ডেম কৰিম তেওঁ যিহেতু তেওঁৰ দ্বাৰাই বিভিন্ন অঞ্চলত বিভিন্ন সমষ্টিবিলাকত তেওঁলোকৰ কৰ্মীবিলাকে তেওঁৰ কথাক লৈ পেলাই যিহেতু আমাৰ ওপৰত বা প্ৰমোদ বড়োৰ ওপৰত মানে ইলিগেশ্যন আনি আছে আৰু তেওঁ যিটো ঘোষণা কৰিছিল হাগ্ৰামা মহিলাৰীদেৱে আৰু সেই ঘোষণা মতেই তেওঁলোকে বস্তু দিয়াৰ ব্যৱস্থা কৰিম বুলি পেলাই মানুহৰ পৰা সৰ্বসাধাৰণৰ পৰা তেওঁলোকে ডকুমেণ্টছ মানে কালেকশ্যন কৰিছে প্ৰমাণপত্ৰ কালেকশ্যন কৰিছে ৰেচন কাৰ্ড কালেকশ্যন কৰিছে আৰু তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে অলৰেডি ব্যৱস্থা কৰিছে আমি জানো ৰূপাঘাট ভিচিডিচিৰ অন্তৰ্গত যিটো খালিংদুৱাৰ সমষ্টিত ৰূপাঘাট ভিচিডিচিৰ অন্তৰ্গত চেয়াৰমেনে স্পষ্টভাৱে বস্তু দিয়াৰ কাৰণে তেওঁলোকে ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ পেলাই বস্তু বিতৰণ কৰিছে ইয়াৰ পিছতো পানাৰী যিটো মানে ভিচিডিচি পানাৰী বাগানত সিদিনাখন আমাৰ মানুহে গৈ পেলাই ইনফৰমেশ্যন দিয়াৰ পিছত পুলিচে হাতেলুতে ধৰা পাইছে বস্তুখিনি হস্তগত কৰিছে অথচ তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এৰেষ্ট কৰা নাই যোৱাকালি পাকৰিবাৰীত যিটো ঘটনা হ'ল গপচাচোৱা ভিচিডিচিৰ অন্তৰ্গত প্ৰাইমাৰী অন্তৰ্গত তাতো সেই একেই ব্যৱস্থা মানুহখিনিক পাইছে অথচ তেওঁলোকক এৰেষ্ট কৰা নাই পানাৰীত যিজন মানে বেংবাৰী ভিচিডিচিৰ অন্তৰ্গত চেয়াৰমেনে গাঁৱত গৈ পেলাই যিটো লকডাউন ভংগ কৰি পেলাই ৰাইজক মিটিং কৰি পেলাই তেওঁলোকে বস্তু বিতৰণ কৰাৰ কথা আৰু বস্তু দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছে স্পষ্টভাৱে আমাৰ তাত ভিডিঅ' মানে ভিজুৱেল থকাৰ পিছতো প্ৰমাণ দিয়াৰ পিছতো তেওঁলোকক আজিলৈকে কোনো ব্যৱস্থা লোৱা কৰা নাই গতিকে আমি কণ্ডেম কৰিম যে হাগ্ৰামা মহিলাৰীদেৱৰ যিটো স্বেচ্ছাচাৰিতা তেওঁৰ যিটো একনায়কত্ববাদিতা আৰু যিটো অপশাসন আজিলৈকে তেওঁ নিজকে চিফ বুলি পেলাই ঘোষণা কৰি পেলাই আজিলৈকে শাসন ব্যৱস্থা চলাব বিচৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াত ইলেকশ্যন ষ্টেট ইলেকশ্যন কমিশ্যনাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকৰ ওপৰত যিসকল সমষ্টিত যিবিলাক সমষ্টিত তেওঁলোকৰ কৰ্মীবিলাকে মানে অপপ্ৰচাৰ চলাই পেলাই মানুহক আভুৱা ভাৰি পেলাই ভোটৰ মানে নিকৃষ্ট মানে ভোট আদায়ৰ যিটো পন্থা হাতত লৈছে এই প্ৰাৰ্থীসকলক
এগেইনষ্টে বিহিত ব্যৱস্থা লাগে আৰু তেওঁলোকৰ এগেইনষ্টে ব্যৱস্থা লৈ পেলাই তেওঁলোকৰ যিটো প্ৰাৰ্থিত্ব এই প্ৰাৰ্থিত্বটো মানে কেনচেল কৰিব লাগে আমি এইখিনিকে আমি আমাৰ ইউ পি পিপলৰ পৰা দাবী কৰিছোঁ